দেউতাকে কি বেৰখন কিয় লেতেৰা কৰিছা? দেউতা আপুনিও কৰিলে দেখোন এইটো দৈৰম বুলি। Oh my god! ডাক্তৰ চাহাব মোক কিবা এটা কৰক, মই কলম এটা গিলি পেলালো। সদায় ৰাতিপুৱা আৰু গধূলি কাগজ কেইখিলামান খাই থাকিব। কাগজ খালে কি হ'ব ছাৰ? কবিতা, গল্প, উপন্যাস সকলোবোৰ তৈয়াৰ হৈ ওলাই আহিব। Oh no! হেৰি কি চিন্তা কৰি আছে? মই বৰ বিপদত পৰিলোঁ। ছাতিৰ প্ৰতীক চিহ্ন লোৱা প্ৰাৰ্থীগৰাকীয়ে সকলো ভোটাৰকে একোটাকৈ ছাতি দিছে। ঘড়ীৰ চিহ্ন লোৱাজনে দিলে ঘড়ী। মই এতিয়া কি কৰোঁ? তোমাৰ যি প্ৰতীক চিহ্ন আছে সেয়া এটাকৈ দি নিদিয়া কিয়? তাতেইতো অসুবিধা। কি অসুবিধা? মোৰ প্ৰতীক চিহ্ন হ'ল হাতী। মই এতিয়া এটাকৈ হাতী কেনেকৈ দিওঁ? Oh my god! Báilame como si fuera la última vez y enséñame ese pasito que no sé, un besito bien suavecito, bebé. Taqui taqui. বিনা অনুমতিত প্ৰৱেশ নিষেধ বুলি লিখি থোৱাৰ পাছতো আপুনি কিয় সোমাই আহিলে? অনুমতি ল'বলৈহে সোমাই আহিছিলোঁ ছাৰ। কি হ'ল তোমাৰ, কিয় কান্দিছা? মই পৰীক্ষাৰ 100 ভিতৰত 100 পালোঁ। এইটো ভাল কথাহে, তুমি কান্দিছা কিয়? আমাৰ ছাৰ কৈছে মূল্য একো মূল্য নাই।